এই পিঠাটো মই শাহুমাক বনোৱা দেখা পাইছিলোঁ মানে শাহুমা বৰ্তমান নাই, ঢুকুৱা 12 বছৰ মানে হ'ল। তথাপিতো কামটো কামেই ন। পিঠা গুড়াখিনিত পানী অলপ বেছি দিব লাগে আৰু লগতে অলপ নিমখ আৰু দি ভালদৰে মিক্স কৰি ল'ব লাগে। আৰু বাতি এটাত মিঠাতেল অলপ লৈ তাত চাফা কাপোৰ এখন লৈ এনেকৈ মিঠাতেলখিনি টাৱাখনত মুচি দিব লাগে। বেছি তেল নালাগে আৰু জুইটো অলপ কমাই থ'ব লাগে। আৰু পিঠাখন টাৱাত বহোৱাৰ আগতে অলপ লাৰি দিব লাগে পিঠাগুড়াখিনি। এনেকৈ দি দিলোঁ। বনাবৰ কাৰণে সহজে হয়, কিন্তু অলপ টাইম লাগে। ঢাকনিখন মাৰি থৈ দিলোঁ কিছু সময়ৰ কাৰণে। বনাই থাকোঁতে প্ৰথমতে টান হোৱা যেন লাগে, কিন্তু পিঠাখন থৈ দিয়াৰ পিছত নৰম হয়। আৰু এই পিঠাটো এখেতৰ মাকে বনোৱা যিহেতু এখেতে খাবও ভাল পায় আৰু মোৰো প্ৰিয় হয়, সেইকাৰণে এনেকৈ মাজে সময়ে বনাই থাকোঁ আৰু। আপোনালোকৰ কাৰণে দুখন বনাই দেখাই দিছোঁ। এনেও মই পিঠা খাব ভালেই পাওঁ। এনেকৈ বনাই বনাই মোৰ পিঠা ইমানকেইখন হৈ গ'ল। চাওক কি ধুনীয়া নৰম হৈ গৈছে। আপোনালোকেও বনাই খাব এনেকৈ। বাই বাই।